কাম কৰিছা এই মুখন দেখুৱা কমো নহয় এতিয়া 15 টকা পাল্লা জোখে যে তেনেকুৱা অকণ চাই দিব দিয়ক আমাৰ এটা ছিক্ৰেট ইনফৰমেশ্যন আছিল যে আমাৰ এই আমগাৰী অঞ্চলত কিছুমান মানে ড্ৰাগ এডিক্ট মানে হেৰি ল'ৰাই ইয়াতে গোট খায় আৰু তেওঁলোকৰ ওপৰত আমাৰ চকু ৰাখি আছিলোঁ কিন্তু সেইটো সময়ত আমি ক্ৰেডিবল ইনপুট পোৱা নাছিলোঁ তো আজি আমি গম পালোঁ যে এনেকৈ ছাপ্লাই দিবলৈ আহিছিলে তো সেইকাৰণে আমি হাতেলোতে ধৰা পেলালোঁ পংকজ গুপ্তা নামৰ এজন ব্যক্তিক আমি তাৰ পৰা 4টা আমি ড্ৰাগছ ভৰ্তি কণ্টেইনাৰ পাইছোঁ আমাৰ এতিয়া বেছি নহয় 6 গ্ৰামমান প্ৰায় হ'ব এইটো ছাছপেক্টেড টু বি হেৰইন সেইটো আমি তেওঁক এতিয়া এৰেষ্ট কৰিছোঁ সেইটো আমাৰ ইনভেষ্টিগেশ্যন চলি আছে তেওঁ ইণ্টাৰগেশ্যন কৰা হ'ব গোটেই আমি চেইনটো যাতে আমি ট্ৰেক কৰিব পাৰোঁ তাৰ কাৰণে চেষ্টা কৰিম এতিয়া এজন ব্যক্তি ইয়াৰ পৰা পলাই গৈছে বুলি কৈছে এইটো ছাপ্লাই দিয়াৰ পিছত গতিকে আমি ট্ৰেক কৰি আছোঁ নিশ্চয় পেডলাৰো হয় আৰু তেওঁ ইউজাৰো হয়